কেয়াৰিঙৰ দিশতে তেওঁলোক আগৰণুৱা বা তেওঁলোকে ছাৰ্ভিচ আমাক দি আছে বুলি গম পাওঁ। কিন্তু বহুতে নাজানে সুৰুযমুখীয়ে আচলতে কি কৰে, সুৰুযমুখীয়ে সমাজৰ বাবে কি কৰিছে, বিশেষকৈ স্বাৱলম্বিতাৰ ক্ষেত্ৰত। দেখিছে আচলতে নামটো ক'লে এজন বহুত ডাঙৰ মানুহ যেন লাগে, কিন্তু অতি কম বয়সীয়া যুৱক। তেওঁ কোভিডৰ সময়তে যি সাহসেৰে লগত দুজনমান লৈ আগবাঢ়ি আহিছিল সমাজৰ বাবে, সেয়া আজি গোলাঘাটৰ লগতে অসমৰ অতি চিনাকি নাম সুৰুযমুখী কোম্পানী। আৰু এই সুৰুযমুখীৰ বিষয়ে দুআষাৰ ক'বলৈ মই তেখেতক অনুৰোধ জনালোঁ। নমস্কাৰ। আজি উপস্থিত থকা সমূহ ৰাইজক নমস্কাৰ জনাইছোঁ। আমাৰ সুৰুযমুখী হ'ল এটা অফিচি কোম্পানী। এখন ঘৰত বিভিন্ন ধৰণৰ মানুহ দৰকাৰ হয়, পেইণ্টৰ, টাইলছৰ পৰা ধৰি বিভিন্ন হাবিকতাৰ পৰা ধৰি আমি অসমৰ সকলো জিলাতে চিন্তা কৰিছিলোঁ। অলপ কিছু ইনভেষ্টমেণ্ট দৰকাৰ হয় কাৰণে আমি গোলাঘাটতে সীমাবদ্ধ আছোঁ। আৰু সুৰুযমুখীত হৈছে অসমৰ থলুৱা মানুহখিনিক বেছি গুৰুত্ব দিওঁ। আৰু এতিয়ালৈকে 100ৰো অধিক আমাৰ যুৱক যুৱতী কৰ্মসংস্থাপন হৈ আছে। 2023 চন পঞ্জীয়ন নং AS 2023 03414443 অভিনন্দন পত্ৰ সৃষ্টি মঞ্জুৰি 2026 প্ৰতি শ্ৰীযুত লোকেন তামুলী খুমটাই গোলাঘাট। শ্ৰদ্ধাভাজনীকো নমস্কাৰ গ্ৰহণ কৰিব। স্বাৱলম্বিতাৰ পথাৰখনত অক্লান্ত কৰ্মী হিচাপে আপুনি সমাজলৈ যি সেৱা আগবঢ়াই আহিছে তাতেই প্ৰকাশ পাইছে আপোনাৰ মহানতা আৰু সৃষ্টিশীলতাৰ। 2019 চনৰ পৰা সুৰুযমুখী কোম্পানীৰ জৰিয়তে আপুনি সমাজত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। আপোনাৰ একান্ত আগ্ৰহ আৰু সাধনাই আপোনাক অধিক সৃষ্টিশীল কৰাৰ লগতে নৱপ্ৰজন্মক সমৃদ্ধ কৰিব বুলি আমি আশাবাদী। আপোনাৰ কৰ্মস্পৃহা আৰু সততাৰ বাবে আপোনাক এই বঁটা আগবঢ়াবলৈ পাই আমি অতিকৈ আনন্দিত আৰু গৌৰৱান্বিত। সেয়েহে মঞ্জাৰিছ গ্লোবেল অৰ্গেনাইজেশ্যনৰ হৈ আপোনালৈ জনালোঁ আন্তৰিক অভিনন্দন। এটি সুন্দৰ সমৃদ্ধ সুখী কৰ্মময় জীৱনৰ শুভকামনাৰে টিম মঞ্জাৰিছৰ হৈ সঞ্জৰী বৰদলৈ সঞ্চালিকা, অনুপল বৰুৱা সম্পাদক, মৌচুমী বৰা সমন্বয়ক। স্থান গোলাঘাট MSR থিয়েটাৰ ছ'চাইটি, দিনাংক 8/2/2026। এতিয়া তেখেতক এখনি ফুলাম গামোচাৰে অভিনন্দন জনাবলৈ অনুপল বৰুৱাক অনুৰোধ জনালোঁ।